নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰজ্যোতিৰ পৰা আপোনালোকক নিশ্চয় আজি মই দেখাবলৈ যাম অন্য এটি ভিডিঅ' লৈ যি নেকি আপোনাৰ আজি গুৱাহাটী মাছমজিয়াত কেনেধৰণৰ কামবোৰ চলি আছে আৰু কোন এজন লোকে আমাৰ মাজত কিছুমান ন ৰূপ লৈ আহিছে। আপোনালোকে নিশ্চয় মন কৰিছে চাগে গুৱাহাটী মহানগৰীত বিতংকে কিছুমান মানুহে যেতিয়া নিজৰ ঘাইপথত নিজৰ কামবোৰ কৰি আছে, কোনোবাই চাইকেলত, কোনোবাই খোজকাঢ়ি কামবোৰ কৰি গৈ আছে। আজি এজন এনেকুৱা লোকৰ মাজত আপোনালোকক মই দেখাবলৈ যাম, যদি কেনেকুৱা হয় সেই লোকজন, তেওঁ কি ভাবিছে, তেওঁ জীৱনৰ উদ্দেশ্য কি, তেওঁ বেলেগ ধৰণে নহয়, তেওঁ আমাৰ দৰে ঘৰত থাকি ভাত খাই থকা নাই বা তেওঁ ঘৰত থাকি আৰাম কৰি থকা নাই। তেওঁৰ জীৱনত তেওঁ বহুতো কাম, তেওঁ জীৱনত এখন চাইকেল লৈ তেওঁ জীৱনত বহুত সংগ্ৰাম কৰিছে। আজি তেখেতৰ আগত মই কিছুমান কথা ক'বলৈ যাম, কাৰণ আজি তেখেতৰ চাইকেলখনৰ কথাৰ বিষয়ে অকণমান ক'ব যাম। আৰু এয়া হ'ল দাদা, আপুনি কওক। ইতিমধ্যে কৈছোঁৱেই গোটেইখিনি কথা। মই প্ৰথম যেতিয়া ওলাইছিলোঁ আপোনাৰ যোৱা বছৰৰ এপ্ৰিলৰ 2 তাৰিখে। আচ্ছা। মই মাত্ৰ 10,000 কিলোমিটাৰ এটা পাৰ কৰিম বুলি মই ঠানি লৈছিলোঁ আৰু গৈছিলোঁ এনেকৈ। পিছত মই গৈ থাকিলোঁ, লগতে মোৰ ৰাস্তাও সলনি হৈ থাকিল। আচ্ছা। তো মই তাৰ ওপৰত যে উদ্দেশ্যটো লৈছোঁ, মই এতিয়া এইটো অকল আমাৰ অসমৰে সমস্যা বুলি ক'ব নোৱাৰি, অসমত কৰি আৰু বেয়া পৰিস্থিতি আছে কিছুমান ৰাজ্যত। আচ্ছা। তো এই যে আমাৰ এই অভাৰব্ৰিজবোৰে হওক বা আজিকালি এতিয়া এস্কেভেটৰ নতুন নতুন মানে যিবিলাক প্ৰগতিৰ ক্ষেত্ৰত যিমানবোৰ গঢ়ি গৈছে, উৰণীয়া সেতুৰ পৰা আদি কৰি চব, প্লাছ ৰেলৱে ষ্টেচন, তাত কিছু সংখ্যক ল'ৰা ছোৱালী আছে। আমি আজি এতিয়া ধৰক বুঢ়া হ'লেও 2-1জন মানুহৰ লগত আমি চিগাৰেটটো খাবও অলপ টান লাগে, যদিও কুকু তে সিহঁতে খোলা কৰিয়ে আপোনাৰ ৰুমাল বা প্লাষ্টিকত লৈ পেলাই এনেকৈ ডেণ্ড্ৰাইট জাতীয় বস্তুবোৰ হেৰি কৰি আছে। আৰু সিহঁতে এনেকৈ ক্ৰমান্বয়েতো অন্ধকাৰ জগতখনতো গতি কৰি আছে ন। তো আৰু এক প্ৰকাৰ আপোনাৰ যিবিলাক মানসিক বিকাৰগ্ৰস্ত লোকখিনি, মানে যিখিনি তাৰমানে সেইখিনিও আপোনালোকে নিশ্চয় দেখা পাইছে, গুৱাহাটীত ঠায়ে ঠায়ে আছে, আমাৰ ইয়াতেও আছে, গণেশগুৰিতো আছে, প্ৰতিটো ঠাইতেই আছে। আৰু মানে এইখিনিৰ ওপৰতে চৰকাৰে কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি মই ইতিমধ্যে আমাৰ অসম চৰকাৰৰ ওচৰত এখন আবেদন পেলাইছিলোঁ জানুৱাৰীৰ 8 তাৰিখে। এই বস্তুটোৱে মই দিল্লী চৰকাৰৰ ওচৰলৈ লৈ যাব মানে বিচাৰিছোঁ। তাৰোপৰি মাজতে মই আহি পেলাই কৈছিলোঁ যে গিনিজ বুকলৈও যাব খোজোঁ, কিন্তু নাই, কিজানি নিজৰ বলে নোকোলাব। কিন্তু তথাপিও মই বৰ্তমান যিটো আৰু মোৰ আগত 7,000 কিলোমিটাৰ মোটামুটি হ'ব, এইখিনি আৰু পূৰা কৰিম। আৰু ইতিমধ্যে মই 10,000 পাৰ কৰি দিছোঁ, 11,000 ধৰক চলিছে, হয়তো বেছিও হ'ব পাৰে বা কমো থাকিব পাৰে। বাকী আৰু এইখিনি কৰিম। আৰু এইখিনি বিশেষ কথাখন হ'ল, আজি আমি যেতিয়াই নেকি দিছপুৰত সন্মুখত আজি আমি দাদাৰ সৈতে এখন্তেক লগ পাবলৈ সক্ষম হৈছোঁ। আজি 2-3 দিনৰ পৰা ধৰি তেখেতে আজি ধৰক দিছপুৰত, চানমাৰীত হওক, বহুতো ঠাইত এনেকৈ আজি গুৱাহাটী মহানগৰীত 2 দিন তেখেতে পাৰ কৰিছে। আজি এদিন পাৰ কৰিছে। আৰু প্ৰথম কথাটো আমাৰ ইয়াৰ পৰা ষ্টাৰ্ট কৰিছে তেখেতে। আৰু তেখেতৰ প্ৰথম পৰিচয়টো আমি জানিম, তেখেতৰ নামটো কি, কাৰণ তেখেতৰ নামটো যদি আমি নাজানো কিছুমান কথা বহুতে ভাগৰীয়া হৈ পৰিম। কাৰণ তেখেতৰ নামটো জানিলেহে আমি ক'ব পাৰিম যে তেখেত কোন হয়, তেখেতৰ ঘৰ ক'ত হয়। যদি আপুনি বেয়া নাপায় আপোনাৰ নামটো এষাৰ কৈ দিয়ক। নামটো মোৰ শ্ৰী বিপুল কলিতা। নমস্কাৰ। বৰ ভাল নাম নহয়, গোটেই আপোনাৰ নামেই কামোৰা। জীৱনটোত বহুত ধৰণৰ নাম কামাইছোঁ। আচ্ছা। কিন্তু এতিয়া আৰু অতীতক পাহৰি পেলাই মই বাছ নতুন এটা ৰাস্তাত ওলাইছোঁ। আজি এবছৰ ধৰক ৰাস্তাটোত চলি আছোঁ। আচ্ছা। আৰু এতিয়া 6 মাহ মোৰ হাতত মই ধৰি ৰাখিছোঁ এনেই। হয়তো 1 মাহ বেছিও লাগিব পাৰে বা কমটো নালাগে, বেছিয়ে লাগিব। মানে এবছৰ ধৰক মই পূৰা কৰি দিলোঁ, আৰু 6 মাহটো এইটো কৰিম। আৰু তাৰপিছত আৰু জীৱনে কি হেৰি লয় সেইটো হেৰি জানিব। বাকী এই যি ধৰণৰ মানে মানুহৰ কথা ক'লোঁ, এইবিলাকৰ ক্ষেত্ৰত যদি গোটেই জীৱনো মই যদি লাগিব লাগে চৰকাৰৰ ফালৰ পৰা, মোক হেৰিও দিব নালাগে, মই কোনো মজুৰিও নিবিচাৰোঁ অথবা কোনো ধৰণৰ হেৰি নিবিচাৰোঁ। মই নিজৰ খোৱা থকাখিনিও মই নিজে ব্যৱস্থা কৰি লওঁ, কিন্তু সিহঁতৰ বাবে কাম কৰি যাব বিচাৰোঁ। আৰু আজি আপোনালোকে নিশ্চয় দেখিছে গুৱাহাটী মহানগৰী বা আপোনাৰ ধৰক গোটেই ইণ্ডিয়া, ভাৰত, বিশ্ব ব্ৰহ্মাণ্ডত যদি আপোনালোকে চাবলৈ যায়, নাগৰিকত্ব সংশোধন আইন অনুসৰি তেওঁলোকৰ শিক্ষা ব্যৱস্থাটো দিছে চৰকাৰে। কিন্তু শিক্ষা ব্যৱস্থাটো দিলেই হ'বনে? তাৰ মাজত আজি আপোনালোকে দেখিছে ফুটপাথত কিছুমান সৰু সৰু ল'ৰা ছোৱালী শুই থাকে, খাবলৈ নাপায়, পিন্ধিবলৈ নাপায়, পঢ়িবলৈ নাপায়। ঠিক তেনেকৈ বহুতো ঠাইত, বহুতো জেগাত সেনেকুৱা সৰু সৰু ল'ৰা ছোৱালীয়ে নহয়, মাক দেউতাকৰ লগত, বৃদ্ধাশ্ৰমৰ লগত বহুতো নানান ধৰণৰ মানুহক দেখিবলৈ পোৱা যায়।
সেইবোৰ সমস্যা আমি কেনেকৈ সমাধান কৰিম এজন লোক তেওঁ কিয় আহিব লগা হ'ল এনেধৰণে তেওঁ জীৱনৰ মায়া মোহ কিয় ত্যাগ কৰিব লগা হৈছে তেওঁ কি কাৰণে ভাবিছে এই কথাটো চাওক আপোনালোকে আজি আপোনালোকে গোটেই গুৱাহাটী মহানগৰীখনত ঘূৰি ফুৰিছে আপোনালোকে বহুতো মানুহ দেখা পায় ফুটপাথত কিছুমানে কেতিয়াবা পইচা খোজে কিছুমানক পঢ়িবলৈ নাই খাবলৈ নাই সেইবোৰ বস্তু দূৰ কৰিবলৈ দাদাই কি কৰিছে নিজৰ টকা ভাঙি পিনে তেওঁ আজি ইমান দূৰ অতিক্ৰম কৰিবলৈ ওলাইছে যাতে চৰকাৰে সেই কথাটো বুজি পায় আজি আপোনালোকে দেখিব গুৱাহাটী যদি চানমাৰী ব্ৰিজত হওক আপোনাৰ গণেশগুৰিত হওক যদি আপোনাৰ 6 মাইলত হওক সকলো জেগাত আপোনাৰ কি হয় আপোনাৰ লেঙেৰা মানুহ হওক ধৰক আপোনাৰ খাবলৈ নাই ভৰি এটা বেয়া ল'ৰা ছোৱালী খাবলৈ নাই কাপোৰ কানি নাই সেই সমস্যাবোৰ দূৰ কৰিবলৈ তেখেতে আজি বহুত ডাঙৰ এটা যাত্ৰা কৰিবলৈ ওলাইছে আৰু তেখেতৰ এই যাত্ৰাটোক আপোনালোকে যদি ক'ৰবাত পায় দাদাজনক আপোনালোকে প্লিজ সহায় কৰিবলৈ চেষ্টা কৰিব তেখেতৰ আৰু কিমান আগলৈ আমি পঠাই দিব পাৰোঁ তাৰে কামনা কৰোঁ দাদাক আৰু দাদাৰ কিছুমান উদ্দেশ্য আমি ক'ম যদি দাদাৰ কিবা মনত আছে ক'ব লগা ক'ব পাৰিব কওক ক'ব গ'লেতো বহুত দীঘলীয়া ক'বলগীয়া আছে কিন্তু এতিয়া মই নিজে যেনেকৈ ৰচনাটো মই নিজে ৰচনা কৰিছোঁ ঠিক এনেকৈ মই নিজৰ মতে চলি যাম আৰু মই বহুত পিছৰ কথাও নাভাবোঁ এতিয়া ধৰক মই গুৱাহাটীত যিখিনি কৰণীয় আছিলে কৰি ল'লোঁ এতিয়া মই আগন্তুক দিনত মই আৰু কিছুমান কৰিম বুলি ভাবিছোঁ এতিয়া মই নিজে তাৰমানে এক প্ৰকাৰ প্ৰচাৰ যিটো আচ্ছা আপুনি কেনেকৈ ভাবিলে যে অকল চাইকেলখন লৈ ইমান ডাঙৰ দেশখন যে ভ্ৰমণ কৰিব আপোনাৰ ভয় লগা নাছিলে চাইকেল লৈ পেলাই মই খালি 2-এজন বন্ধুৰ লগতে মই এইখিনি কথা আলোচনা কৰিছিলোঁ আৰু মোৰ ল'ৰাৰ লগত মানে কৈছিলোঁ তাৰ এনেকুৱা ধৰণৰ বহুতো কথা আৰু বহুতো ধৰণৰ কাহিনী সোমাই আছে তেখেতৰ জীৱনলৈ আপোনালোকে প্লিজ তেখেতক চাব আৰু তেখেতৰ যোনবোৰ মনোকামনা আছে সেইবোৰ আপোনালোকে ছাপোৰ্ট কৰিব তাৰ মূল উদ্দেশ্য এইটোৱে নহয় যে তেওঁ জীৱনটো কিয় ত্যাগ কৰিব লগা হ'ল তেওঁ নিজৰ জীৱনটো কি কাৰণে ত্যাগ কৰিব লগা হ'ল তেওঁ নিজৰ জীৱনত কিছুমান বহুতো ঘটনা পাই আহিছে সেই জীৱনৰ ত্যাগবোৰ তেওঁ শেষ কৰিবলৈ কাৰণে নতুন নতুন যুৱ প্ৰজন্মৰ মাজত তেওঁ এটি নতুন আশা আৰু বতৰা মানুহৰ মাজত আগবঢ়াইছে চাওক আপোনালোকে যদি দাদাক ক'ৰবাত দেখে ছাপোৰ্ট কৰিব আৰু তেখেতৰ যোনখন চাইকেল আৰু আমি চাইকেলখন আমি নিশ্চয় দেখাবলৈ চেষ্টা কৰিম আপোনালোকক আৰু ৰাস্তাৰ মানুহকো ক'লোঁ আৰু ৰাস্তাৰ মানুহকো তেখেতৰ চাইকেলখন চাব আৰু মই ইয়াত ভিডিঅ'ত শ্ব' কৰি দিম আপোনালোকৰ তেখেতৰ জীৱনটো সুখ হওক আৰু সুন্দৰময় হওক আৰু তেওঁ যোনটো উদ্দেশ্যত ওলাইছে বৰ্তমান সেই উদ্দেশ্যটো তেখেতৰ ছাকচেছ হওক আৰু আহক বেছি দেৰি নকৰোঁ তেখেত আজি অকণ ৰেষ্ট কৰিব কাইলৈৰ পৰা আকৌ যাত্ৰা আৰম্ভ কৰিব তো বেছি পলম নকৰি তেখেতৰ চাইকেলখন আমি অকণমান চাওঁ আহক এয়া চাওক এখেত দাদা ৰখি আছে বৰ্তমান তেখেত চাইকেলিঙৰ কাৰণে এইটো ওলাইছে আৰু তেখেতৰ গোটেই প্ৰচেছিংটো এই বস্তুটো আকাৰত তেখেতে বুজাইছে আৰু আমি বৰ্তমান ঘূৰি ফুৰোঁতে দুটামান ল'ৰা সৰু সৰু তেখেতৰ বেয়াও লাগে এতিয়া তেখেতৰ মাক দেউতাক নাই বোলে আৰু সেইটোৰ পক্ষত দাদাই দুই এষাৰ কৈছে এই ল'ৰাজনক পোহৰটো দি দিয়াচোন তেখেতক পোহৰটো দি দিয়া এখেত তাৰ মা দেউতাক মানে নাইকিয়া হৈছে বৰ্তমান তেখেত ইয়াতে আছে আৰু সেয়া এজন ল'ৰা ইয়াতে ৰখি আছে তেখেত বৰ্তমান তেখেতলোকৰ ঘৰ নাই বৰ্তমান তেখেতলোকে যদি চৰকাৰে পাৰে কিছুমান সুবিধা কৰি দিয়ক আৰু গুৱাহাটী নিচিনা মহানগৰী এখনত কেনেকৈ থাকিব বা ক'ত থাকিব সেইটোক লৈ বহুত এটা দৰকাৰী কথা আৰু পোনপ্ৰথমে এয়া দেখিছে দাদাই ধুনীয়াকৈ গোটেই চাইকেলখন বনাইছে চাইকেলখন বনাই পিনে তেওঁ যোনটো পদযাত্ৰা কৰিবলৈ ওলাইছে তেখেত দেখা পাই গ'লে মই আচলতে হ'লোঁ চাওকচোন এই 12:30 এটা বাজিল ৰাতি এইবিলাক কাহিলীপাৰাত ঘৰ এই গণেশগুৰি অলপ খোজ কাঢ়িব আহিছে ইয়াক